ঘৰ এটা আছে, ঘৰটো পুৰা ডুবি গ'ল। মানে তাত যদি কোনোবা আছিলে তেতিয়াহ'লে তাৰ অৱস্থা একদম বেয়া হৈছে। তো গাইছ তোমালোকক গোটেইটাকে মানে আল্ট্ৰা ৱাইড দি কিনে একবাৰ গোটেই পৰিস্থিতিটো দেখাই আছোঁ ইয়াত মানে কেনেকুৱা কণ্ডিশ্যন হৈছে কাজিৰঙা বৰ্তমান। এইটো কহৰাৰ বগৰীবাৰী বুলি কয়। অলৰাইট ৱেলকাম বেক টু দ্য চেনেল। আৰু আজি মই বৰ্তমান আছোঁ কাজিৰঙা, তোমালোকে হয়তো গমেই পোৱা। আৰু আজি তোমালোকক দেখাম যে ইমান দিনে ইয়াত আছোঁ কাৰণে মানে বৰষুণবিলাক ইয়াত মানে এনেকৈ জোৰকৈ পৰা নাই, অলপকৈ পৰিছিলে, কিন্তু অনুভৱ হোৱা নাছিল যে পানী ইমান ডাঙৰ হ'ব পাৰে বুলি। যেতিয়া আমি যিহেতু ভিতৰতে কাম কৰি থাকোঁ, মানে ৰেজৰ্টৰ ভিতৰত থাকি আমি গম নাপাওঁ বাহিৰৰ মানে পৰিস্থিতিবিলাক কেনেকৈ চলি আছে। তো আমাৰ গাঁৱৰ ফালেতো বৰপেটাৰ ফালে বৰষুণ পৰিছে, এইবিলাক কথা গম পাই আছোঁ, কিন্তু ইয়াতে যে এনেকুৱা পানী হয় এইটো গম পোৱা নাছিলোঁ। তো আজি মানে কাম ছুটি মাৰি কিনে ওলাই আহিলোঁ, আৰু ওলাই আহি কিনে চাওঁ যে একদম কাজিৰঙাৰ অৱস্থা বেহাল। কাজিৰঙাৰ হাল বেহাল হৈ আছে, আপোনালোকে চাব পাৰে। একদম বৰষুণত মানে এইবিলাক যিবিলাক পথাৰৰ ঘৰবিলাক একদম ডুবি গৈছে, আৰু অৱস্থা চাব পাৰে আপোনালোকে কেনেকুৱা হৈ আছে পৰিস্থিতি ইয়াত। আৰু গাইজ যিহেতু আজি ছুটি মাৰিলোঁ, সেইকাৰণে আপোনালোকক দেখাম, প্ৰায় দেখাব চেষ্টা কৰিম ইয়াত বৰ্তমান পৰিস্থিতি কেনেকুৱা। আৰু আমাৰ ৰিজৰ্টৰ ভিতৰতো দেখাম পানী কেনেকৈ আহিছে পথাৰৰ পৰা। চ' লেটছ ভিডিঅ'টো চাই থাকোঁ। সাপৰ উৎপাত, এটা সাপ আৰু ইয়াতে এটা সাপ আছে। তাৰপিছত ইফালে চেলা বহুতো ওলাইছে, এক মাহৰ চেলা ওলাই আছে ইফালে। তাৰপিছত আপোনালোকে চাব পাৰে ইয়াতে এটা সাপ, ইয়াতে এইটো এডাল সাপ, আৰু জুম কৰি দেখা দিছোঁ এডাল সাপ। ইয়াতে কেনেকৈ চাব পাৰে আপোনালোকে সাপৰ উৎপাত। আৰু ইয়াতে আছে এইটো এই উচুংৰা বুলি কয় আমাৰ ভাষাত। আপোনালোকে চাব পাৰে সাপটো গ'ল, এইটো ক'ত গ'ল বে? হা তো গাইছ আপোনালোকে চাব পাৰে এইটো এটা নিগনি। তেতিয়া মই নিগনিটো দেখালোঁ, আৰু এটা নিগনি আহিছে, এইটো কচুৰ পাতত চাব পাৰে আপোনালোকে। ইয়াতে মানে এনেকুৱা উৎপাত হৈছে, এনেকুৱা বেচেৰা এইকেইটা বস্তুৰ কাৰণে বেছিকৈ বেয়া লাগে। মানুহ হ'লেতো কিবা নহয় কিবা কৰি থাকিব, কিন্তু এইকেইটাহে চাব পাৰে কচু পাতত নিগনি উঠি আছে। ক'ত সাপ? হা? তো গাইছ ইয়াতে দুনিয়াৰ সাপ আপোনালোকে চাব পাৰে, পোক পৰুৱা আৰু সাপবিলাকৰ কেনেকুৱা মানে অৱস্থা হৈ আছে বৰ্তমান। ইয়াতে এইটো উচুংৰা পকা, এই বড়োবিলাকে যে খায়, বড়ো বুলি নকওঁ, এইটো ময়ো খাওঁ। মানে কি, মই যিহেতু মোৰ ট্ৰাইবেল মানুহ, আৰু ট্ৰাইবেল নহয় একচুৱেলি মই ৰাজবংশী, বাট আমাৰ ঘৰত ট্ৰাইবেল ৰাজবংশী চব মিক্স হৈ কিনে মই চব বস্তুৱে খাওঁ। আপোনালোকে চাব পাৰে। আৰু ক'ত সাপ? আৰু এইটো এটা সাপ, এইটো এটা সাপ আপোনালোকে চাব পাৰে। আৰু এইটো এটা সাপ, এইটো এটা সাপ। আৰু এই চাব পাৰে দুটা সাপ আছে ইয়াত। ডাঙৰটো গ'ল, এই দুটা আৰু বেলেগ। মানে ইয়াতে মানে এনেকুৱা অৱস্থা, মানে চবে নিজৰ প্ৰাণ বচোৱাত লাগি আছে, পোক পৰুৱাকেইটা। খালি মানে কি কয়, কাকো যে এনেকুৱা মানে সাপে যে এইটো এটা সাপ, এইটো এটা চেলা হৈ গৈছে, চেলা। তো ইয়াতে মানে চবে নিজৰ প্ৰাণ বচোৱা মাথা মাৰি আছে, মানে কাকো খানা খোৱা মাথা মাৰা নাই। মানে নিগনিৰ ওচৰতে সাপ পাৰ হৈ গৈছে, বা তথাপিও নিগনিটোক খোৱা নাই, মানে নিজৰ প্ৰাণ বচোৱাত লাগি আছে। কি ৰেডি চাবাৰে। তো গাইছ তোমালোকক গোটেইটাকে মানে আল্ট্ৰা ৱাইড দি কিনে একবাৰ গোটেই পৰিস্থিতিটো দেখাই আছোঁ ইয়াত মানে কেনেকুৱা কণ্ডিশ্যন হৈছে কাজিৰঙা বৰ্তমান। এইটো কহৰাৰ বগৰীবাৰী বুলি কয় এইখিনি। ইয়াৰ অৱস্থা আপোনালোকে চাব পাৰে। আৰু মানে তাত ঘৰ এটা আছে, ঘৰটো পুৰা ডুবি গ'ল। মানে তাত যদি কোনোবা আছিলে তেতিয়াহ'লে তাৰ অৱস্থা একদম বেয়া হৈছে, হাল বেহাল হৈ গৈছে। তাৰপিছত ইপিনে চাব পাৰে আপোনালোকে, তাত ইপিনেও আজি ৰাতি যদি বৰষুণ আহে তেতিয়াহ'লে ইপিনেও ডুবি যাব। আৰু বৰ্তমান এইখিনি অৱস্থা চাব পাৰে আপোনালোকে। আৰু ইয়াতে মাছ মাৰি আছে মানুহবিলাকে। যদি আমি পানী বাঢ়া আৰু মানে বেলেগ জীৱ জন্তুৰ মানে দুখৰ কথা বাদ দি যদি চাওঁ, তেতিয়াহ'লে মাছৰ উজান ইয়াতে বহুত, মানে মাছ তামাম আছে দে। আমাৰ বৰপেটাৰ ফালে মানে বহুত মাছ আছিল আগতে, কিন্তু এতিয়া বহুত কমিল, কিন্তু ইফালে মাছ বহুত বেছি আছে। আমাৰ তাত 2015 সালত যিখিনি মাছ আছিল, মানে যেনেকুৱা মাছৰ উজান আছিল, চ' ইয়াতো মানে সেনেকুৱা মাছৰ উজান, পূৰা মাছ, মানে ইমান ওচৰলৈকে মাছ আহি যায় ইয়াত। তো এতিয়া মই তাৰ পৰা গুচি আহিলোঁ, তাত কেইটামান ল'ৰাই মানে ড্ৰিংক কৰিব আহিছে, মানে তাহাঁতে বিয়াৰ চিয়াৰ লৈ আনিছে। চ' তেতিয়া তাতে ব্লগ কৰিলে কথাটো বেয়া হ'ব, সেইকাৰণে গুচি আহিলোঁ মই। তো ফিলিংছটো বুজি পাওঁ ন, যিহেতু ময়ো খাওঁ। তো গাইছ আৰু কিবা কৰি যদি 2 দিন যদি পানী আহিব লাগে, তেতিয়াহ'লে মানে এই ৰাস্তাটো যাব আৰু ডুবি কিনে। এইটো মেইন যিটো আপোনাৰ কাজিৰঙাৰ যিটো মেইন হাৱাই, মানে যিটো ৰোড, এটাই ৰোড আছে ইয়াত, নেশ্যনেল হাইৱে। চ' সেইটো যাব হেন লাগে মই গম নাপাওঁ, কিন্তু যাবও পাৰে, মানে এনেকুৱা লাগিছে মানে এই পৰিস্থিতি দেখি পেলাই। আৰু কহৰাৰ পৰা অলপমান আহিয়ে মানে ইয়াতে মানে এইখিনিকে কয় বগৰী গুৰি বুলি। আৰু তো এতিয়া মানে আমি সেইটো বাৰে গৈছিলোঁ, তো তাৰ পৰা আহি আছোঁ এতিয়া মানে। আৰু আমাৰ ৰিজৰ্টখন এইটো চাব পাৰে, আমাৰ ৰিজৰ্ট নহয়, আমি কাম কৰি থকা ৰিজৰ্টখন এইখিনিতে আছে। আৰু এইটো বগৰীজুৰি কহৰা, আৰু এইখনো আগত পাহাৰ আছে, চাব পাৰে, মস্ত আছে লগা। তো
তো অ'কে ফাইনেলি মানে আহিলোঁ আমি তাৰপৰা পানী চাই কিনে আৰু ভাবিছিলোঁ মানে আগত যাম বুলি বাট এতিয়া আগত নাযাওঁ আৰু এতিয়া ডাইৰেক্ট ৰিজৰ্টত আহিলোঁ কাৰণ যিহেতু এতিয়া দুপৰীয়া ভাত খোৱা টাইম হৈছে 12টা বাজিল 12টা 1-2 মান হৈছে চাগে চোৱা নাই মই তো আৰু আপোনালোকক মই কৈছিলোঁ যে অভাৰঅল মানে ভিউটো দিম ৰিজৰ্টখনৰ চাব পাৰে এইটো গেটৰ পৰা এনেকা আৰু এইটো তাহাঁতৰ কাউণ্টাৰ চাগে কাউণ্টাৰে হয়তো চাগে নহয় আৰু বাকী ৰিজৰ্টখন এনেকা আৰু গাইজ এটা বস্তু ইয়াতে এটা মাষ্ট লাগে মানে কি কয় বেছিভাগ ৰিজৰ্ট বা যেনেকৈ এনেকুৱা জেগাবিলাকত মানে বস্তুবিলাক তাহাঁতে নিজে বনোৱা হয় বা ইয়াত মানে কি কয় নেচাৰেলি মানে নদীটো আহি গৈছে মানে ইয়াতে মানে বস্তুটো কি হয় মানে যিমানকেইখন মানে বহুততে মানে কি বস্তুবিলাক তাহাঁতে নিজে মানে বনাই লয় হা তো ইয়াতে মানে এইটো নেচাৰেলি মানে নদীটো আছে মানে সেইকাৰণে বেছিকৈ মজা লাগে ইয়াতে আহি কিনে চাব পাৰে আৰু ইয়াতে গাইছ ৰাতি তামাম কেঁকোৰা ওলায় মাছ চাছো এনেকৈ ওলাই থাকে কিন্তু কেঁকোৰা আমি ধৰোঁ কিন্তু মাছটোতো ধৰিব নোৱাৰোঁ কিন্তু ধৰি কিনে এৰা দি দিওঁ আৰু নাখাওঁ মই বেয়া লাগে কিবা কিন্তু ডাইৰেক্ট ধৰি কিনে এইটো আৰু কেঁকোৰাবিলাক মানে কি কয় নমৰে না তুমি কেনেকৈ মাৰিবা তাক তো সেইকাৰণে সেই বস্তুটো খাব কাৰণে মোৰ বেয়া লাগে মানে ডাইৰেক্ট কেৰাহীত জিন্দা দিয়ে মোৰ এনেকৈ বেয়া লাগে তো সেইকাৰণে কেঁকোৰাবিলাক ধৰি কিনে এনে ধৰি ভাল লাগে ধৰোঁ আৰু এৰাই দিওঁ মই আৰু এতিয়া দেখাম ৰিজৰ্টৰ ভিতৰৰ মানে কেনেকৈ অৱস্থা পানীত আৰু ৰিজৰ্টখন দেখাম আৰু আমি বনাই থকা ঘৰকেইটা হৈছে এইটোৱে আৰু ৰিজৰ্টৰ অৱস্থা এই বৰ্তমান তো গাইছ এনেকৈ পানী আহি আছে আৰু মই এইফালে আহি ভুলে কৰিলোঁ পানীটো দেখাব সেইফালে যাব লাগিব এইবিলাক গাইছ পাহাৰৰ পানী এনেকৈ আহে ৰিজৰ্টৰ ভিতৰত সোমাই যায় এইপিনে পাহাৰ আছে না এইপিনে এই গাছবিলাকৰ কাৰণে দেখা নাপাব এইপিনে পাহাৰ আছে পিছপিনে তো তাৰ পৰা পানীবিলাক এনেকৈ আহে আপোনালোকে চাব পাৰে আৰু এইবিলাক মানে ৰিজৰ্টত নতুনকৈ বনাই থকা হৈছে এইবিলাক ঘৰ ভৱিষ্যতে মানে অলপ বেলেগ হ'ব এইকেইটা ইন ফিউচাৰ ভাল লগা হ'ব আৰু ৰাইট তোমালোকে যদি ইয়াতে আহা যদি ইয়াতে বৰ্তমান আহিলেতো নহ'ব কিন্তু ইয়াতে যেতিয়া ছিজন লাগে আপোনাৰ ঠাণ্ডা টাইমত আৰু ঠাণ্ডা টাইমত যেতিয়া আহিবা তেতিয়ালৈকে মানে এইবিলাক কমপ্লিট হৈ যাব আৰু আমি বনাই থকা ঘৰকেইটাও মানে অতি সোনকালে কমপ্লিট হ'ব আৰু এইটো মানে অহা বছৰ গৰমৰ দিনত গা ধুব পাৰিবা তোমালোকে আহিলে ইয়াত নতুনকৈ বনাই থকা হৈছে বাট এইটো বাচ্চাৰ কাৰণে এইটো 3 ফুট আছে বুলি কৈছে তো আপোনালোকে চাব পাৰে ইয়াত বগা ওলাই আছে বেছি দ নাই এইটো আৰু গাইছ পানী যে চাব গৈছিলোঁ পানী চাব যোৱাতে ইয়াতে পোকা এটা আহিছে উঠি কেনে খুঁজা আছে মই কি সোমাই আছে এই পোকা এটা সোমাই আহিছে গাইছ এই উৰি গ'ল গ'ল উৰি গ'ল তো তোমালোকে প্লিজ এনেকৈ পানী চাব গ'লে আহি কিনে প্লিজ গা ধুই দিবা কাৰণ নহ'লে মানে এনেকৈ পোকা চকা উঠি আহিব পাৰে এইটো শুন নাই হা শুন পাৰি শুনিতে আৰু অ'কে তোমালোকক আজি এটা কথা কৈ থৈ দিওঁ কথাটো হ'ল যে আমাৰ ইয়াতে কাম শেষ হ'ব আৰু বেছি দিন নাই ইয়াতে আৰু 12 দিনমানৰ কাম আছে আৰু এই ভিডিঅ'টো আজি তাৰিখ 2 তাৰিখ আৰু আজি 2 তাৰিখে পাব পাৰা বা 3 তাৰিখে পাব পাৰা গেৰেণ্টি নাই কাৰণ আজি যিহেতু ফ্ৰী আছোঁ আজি ভিডিঅ'টো এডিট কৰি দিম আৰু যদি মই শুই যাওঁ তেতিয়াহ'লে এইটো ভিডিঅ'ৰ কেতিয়া আহে মই নিজে নাজানো বাকী ইয়াতে বেছি কাম নাই 10-12 দিন কাম আছে তাৰপিছত ভাবিছোঁ কাম শেষ হোৱাৰ পিছত আমি কাজিৰঙা মানে যিটো অভয়াৰণ্য তাত ভিতৰত ফুৰিব যাম বুলি যদি যোৱা হয় তেতিয়াহ'লে এটা ধামাকা ভিডিঅ' আহিব আৰু যদি যোৱা নহয় তেতিয়াহ'লে ডাইৰেক্ট যাই কিনে কামাখ্যা মন্দিৰৰ এটা ভিডিঅ' আহিব বাকী গাইছ ইয়াৰে ভিডিঅ' আৰু কি বনাওঁ আপোনালোকক জেগাবিলাক দেখালোঁ কামবিলাকো দেখালোঁ বাকী দেখাব লগা বেলেগ একো নাই তথাপিও লাষ্ট টাইমত এটা ভ্লগ বনাব ট্ৰাই কৰিম কামবিলাক কমপ্লিট কৰাৰ পিছত কিবা এটা ভাল লাগিব আৰু গাইছ এটা কথাই ক'ম বি কেয়াৰফুলি থাকা তোমালোকে আৰু মানে কি কয় কি ক'ম পথাৰৰ বিষয়ে মানে গাইছ কিবা এটা হ'লে মানে উপায় দিব পৰা যায় বাট বানপানীৰ ক্ষেত্ৰত মই কি উপায় দিম তো তোমালোকে প্লিজ বি কেয়াৰফুলি থাকা আৰু মানে পানীবিলাক যিহেতু যিবিলাকৰ দমকল আছে আৰু যিবিলাকৰ কুঁৱা আছে তো তোমালোকৰ এনেকুৱা দিনত মানে লেতেৰা পানীবিলাক মানে কুঁৱাৰ ভিতৰত বা দমকলৰ ভিতৰত সোমাই যাব পাৰে চ' তোমালোকে পানীবিলাক ফিল্টাৰ কৰি খাবা বাকী আজিৰ ভিডিঅ'টো এইটোৱে আছিলে চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিবা আৰু যদি বেছিকৈ ভাল লাগিলে প্লিজ নিজৰ বুলি ভাবি ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিয়ক লাভ ইউ অল বাই বাই আজিলৈ এইখিনি টাটা বাই